हेलो फ्रेंड्स आज ब्लग तो राति आरम्भ कर दिसो तो आमी इतना जाम पानीतोलात की कारण गई आसो तो आपलोके गम पाब तो माने पानीतोलात কৈ दिसो और की कारण गई आसो पानीतोला माने ग्रन्थमेलाখন पाति आछे तो हल आज केबादिनो 22 तारिखे शेष हब तो बहुत दिনৰ পৰা ভাবি আছিলো যাম বুলি কিন্তু যোৱা হোৱা নাছিলে তো গটিকে আজি যাবলৈ ফাইনালি আজি যাবলৈ ওলালো তো এফালে মোমো তো মোমোয়ে একেবাৰে চশমা লগাই তো আজি রাতে আরম্ভ করছি বারো তেল মানে সাইড দিব আজি আমি তাত দেখা আছিল সাইড দিব তো আপোনালোকে চাই থাকিব আমি মেলাত গৈ কিনো কৰোঁ মেলা মানে একদম সৰুকৈ পাতিছে আৰু ইমান ডাঙৰ নহয় তো আপোনালোকে চাই থাকিব তো গাইস আমি ঘৰৰ পৰা ওলাই আহিলো তো এতিয়া পামগৈ আৰু বেছি ডোখৰ নাই ইয়াৰ পৰা তো গ্ৰন্থমেলাখন পানীতোলাতে হৈছে পানীতোলাত তো পালোহিয়ে বুলি ক'ব পাৰি আৰু তো আপোনালোকে চাই থাকিব এফালে মোৰ লগত মোমো ওলাইছে আজি মানুহ হৈছে হ'বলা অলপ দেই তো আপোনালোকে চাই থাকিব একেবাৰে মেলাখন দেখামগৈ তো গ্ৰন্থমেলা আহি পালোহি তো এইখনে হৈছে মেইন গেটখন আদৰণি তো গৈ সোমাই চাওগৈ ভিতৰত কি কিনো আছে তো দেখাম আপোনালোকক তো আপোনালোকে চাই থাকিব কি কিনো দেখিবলৈ পাওঁ কি বস্তু আছে তো চাই থাকিব তো গাইস এফালে কাপোৰৰ দোকান দিছে তো চাব পাৰে এফালে পুৰা কাপোৰ তো আমি আজি পুৰা ফুৰি আছো দেই পুৰা ফ্ৰী আছো এফালে কাপোৰ কি হ'ল বস তো আপোনালোকে চাই থাকিব এমনি সব কিতাপ চাই এমনি কিতাপ আচাৰ এফালে আচাৰো বিক্ৰী কৰিছে লোৱা নেকি কিবা কিতাপ চাওক পুৰা কিতাপ এইফালে মৈত্ৰী দেখাই দিয়া কিবা ল'বা নি বেদি মৈত্ৰী চাওক কি কিতাপ লাগিব নামঘোষা আছে পেঞ্চিল লৈ আনি ভাৰত প্ৰেম ইয়াত সকলো ধৰণৰ কিতাপ পাব বিচাৰিলে নামঘোষা হওক বা সাহিত্য কিতাপ হওক বা গল্প উপন্যাস যিকোনো কিতাপ পাব তো মোৰ কিনা নহ'ল তো এতিয়া মোমোয়ে পেঞ্চিল নে কি কিনো বুলি কৈছে তো চাই ল'ম ক'ত পেঞ্চিল আছে ঐ হে এডালে কি হয় মোৰ মজা লাগিছে মজা লাগিছে চোৱা মজা লাগিছে কি লাগে পেঞ্চিল লোৱা আকৌ পেঞ্চিল ল'বা ফনিয়াব পাৰিবা এখন আইনা আছে ক'ত পপিত আছে এইটো কেইটকা পপিত এখনৰ কাৰণে কিমান হেৰি কৰি আছে এফালে হেৰি কৰি কিনে এফালে উভতাই দিলে এফালৰ পৰা আকৌ এনে কটক কৰি পপিত আকৌ আজি আস্থা এখন দি থৈ গৈছে ইয়াত বস্তুবোৰ চিচাৰৰ যদিও বহুত ধুনীয়া লাগিছে দেখিবলৈ সৰু বস্তুবোৰে বহুত ধুনীয়া মানে খেলনা বস্তুবোৰ আছে বহুত ধুনীয়া তো ল'বলৈতো নোৱাৰিলোঁ সেইটো কাৰণে মানে ভিডিঅ'কে কৰি হাঁচি থলোঁ আৰু মোমোয়ে ল'লে কিবা কিবি মই নল'লোঁ একো তো মোমোয়ে সেইকেইটা ল'লে এইটো ল'ব নেকি পপিত ল'ব নেকি এইকেইটা নালাগে এইকেইটা তোমাৰ নালাগে কাপেনি তিনিডাল লৈছে 180 ল'ব ৰে কম কৰি কিনে লৈছে 180 হ'ব এখন কেন ল'ব ক এখন পেন পেন্সিল কিনে কিমান লৈছে এইকিটা তো কম নহব 1 টকাও নহব কিমান লৈছে আৰু ক
20 টকা কৈছোঁ লৈছোঁ এইটো 30 টকা 30 টকা উপায় নাই এখন কেইটকা এখন এইকেইটা বস্তুতে পুৰা দাম 80 টকা ল'বি 80 টকা 80 টকা মূৰ্খৰ ৰাজ্য 220 টকা নৱপ্ৰতিম ল'বি, দাস 220 টকা সাধু কিতাপ পঢ়িবলৈ ভালে লাগিব হ'বলা এখন লৈ দিবি এখন লৈ দিবি তো মোমোৱে এতিয়া জপিয়াব বন্ধ কৰিলে নেকি কুলক বন্ধ কৰি দিলে নেকি বন্ধ কৰি দিলা ৰবা চেণ্ডেলটো খুলি লোৱা জবিয়া চোৱা জবিয়া ভিডিঅ' কৰিব ডাঙৰ অফিচে ডাইৰেক্ট কিতাপ মই খাই গ'ল ডাঙৰ কিতাপ অফিচে নি ডাঙৰ কাম নহয় জবিয়া পা যোৱা যোৱা আকৌ জপিয়াবা ভয় খাইছে ভয় কৈছে অকলে তাতে অকলে অকলে তো এতিয়া ভাবিছোঁ গাহৰি পোৰা খাওঁ বুলি তো বহুত দিন হ'ল গাহৰি পোৰা খোৱা নাই একদম গাহৰি বুলি ক'লে এনেই লোভ লাগে সেইটো কাৰণে এতিয়া ভাবিছোঁ গাহৰি পোৰা খাম সেইফালে পুৰি আছে যি ধুনীয়াকৈ মানে শিঙি থৈছে গাহৰি আৰু কেঁকুৰা দেখিলে এনেই লোভ লাগে মানে এনেই খাওঁ খাওঁ লাগে তো আজি ভাবিলোঁ টেষ্ট কৰিছোঁ অকণমান খাই চাওঁ তো আপোনালোকে চাই থাকিব মই খাওঁ কেইডোখৰকৈ আছে হয় এডালত তেল মাংস কেইটা নিসিজিলে হ'ব নেকি তেল মাংস হে বইল কৰি কিনে আকৌ পুৰিছে হ'ব ৰ মই কামটো হেৰু ধুনীয়া কৰিলে নে 1 hour later. মমোজ ব্লগ কৰিবলৈ মানে মানুহ ধেৰ আছে ন লাজ লাগিছে বুলিছে এতিয়া এইফালে বাৰ্গাৰ বনাই আছে এইফালে এইফালে এইবিলাক চলে আছে মানুহ ইমান নাই মানে এতিয়া 22 তাৰিখে মানুহ হ'ব চাওক এইপিনে আমি কিবা কিবি ল'লোঁ এইফালে চাওক পকেটত সোমাই থৈছোঁ কিবা কিবি ল'লোঁ এয়া মই মৈত্ৰীলে মই দে কিবা এটা কৈ দিয়া এতিয়া এইফালে এতিয়া বাৰ্গাৰ খাবলৈ ৰখি আছোঁ আমি ইয়াত মই কি খাম ভাবিয়ে পোৱা নাই বাৰ্গাৰ খাং নে চলে বুটে খাং নে কি খাম খাব এতিয়া খুব মতে খাব তো আপোনালোকে চাব তো চাব চাই কিনে কমেণ্টটো কৰি দিব যদি হেৰি হৈ কৈ দিব আৰু ন আহিছে বোলে বাৰ্গাৰ আহি গ'ল আপুনি লগ কেমেহা আপোনাৰ ব্লগ ম'ম' খোৱা এতিয়া আমি খাম হয় নাই এতিয়া আমি কি খাম এয়া উলিয়াই দিয়া গোটেই কাপোৰত লগাব কেনেকুৱা মানে পূৰা আমি খাই ল'লোঁ মানে খাই আছে আমাৰ মামীদেউ তুমি চাই দিয়া বা অঁ চালিয়া চেঁচা খাবলৈ পালে মই সেইকাৰণে বাৰ্গাৰ খালোঁ এতিয়া বাৰ্গাৰ খাব হ'লোঁ মই এতিয়া খাব এতিয়া তাৰপিছত এতিয়া আমি খাই বৈ গৈ থাকিম ঘৰলৈ একেবাৰে 22 তাৰিখৰ দিনা ভালকৈ ব্লগ এটা পাব আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বগৈ তো এইটো হৈছে আমাৰ মামীও চেনেল এইটো পূৰা বাৰ্গাৰ খোৱাত ব্যস্ত এতিয়া মানে মোক ব্লগ কৰিবৰ কাৰণে অলপ দিছে তো চাব আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে সহায় সহযোগিতা কৰিব আপোনালোকৰ কাৰণে সদায় ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ আমি ডাষ্টবিন ফুল কৰি দিছে একেবাৰে তো এতিয়া চাই থাকক আৰু চব মানে খাই মেলি পূৰা হৈ গ'ল এতিয়া আমি যামগৈ ন তো এতিয়া আমি যামগৈ আৰু এইটো লওক আপোনাৰ কিবা এটা কৈ দিয়ক খাই কিন্তু কম খালোঁ এই খাই কেনেকুৱা লাগিলে চেঁচা ভাল নালাগিলে ভাল চেঁচা এই মেলাতনো ক'ত গৰম পাব হয় এই ঘৰত গৈ ভাতে খাব লাগিব আৰু হয়নে তুমি হাঁহি দিয়া বন্ধ এইটো সি খাব এতিয়া 360 তেতিয়া যাওঁগৈ ন চালোঁ এতিয়া যাওঁগৈ ঘৰলৈ বহুত ৰাতি হ'ল কেইটা বাজিলে বা বেছি নাই হোৱা হ'বলা 9:20 মানুহ বেছি নাই এনেই আৰু সৰু সুৰাকৈ
সেইটো মেইন মঞ্চটো তো 22 তাৰিখে আপোনালোক সকলোৱে আহিব তো দীপলিনা বা আহিব তো এতিয়া যাওঁগৈ আৰু ঘৰলৈ The next day. গাইছ কালি আৰু আহি কিনে ভিডিঅ' বনাবলৈ মন নগ'ল তো টোপনি ধৰিলে অহাও দেৰি হ'ল সেইটো কাৰণে আহি কিনে চিধাই শুই দিলোঁহি তো ভাবিছোঁ ভিডিঅ'টো এতিয়া শেষ কৰি দিওঁ তো জানে আৰু কি কৰিব লাগে ভিডিঅ'টো চাই এটা এবাৰ চোৱাৰ আগত তো কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তো তেনেহ'লে আজিলৈ মানে বাই বাই